এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ। দিল্লীত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কৃষক নেতা অখিল গগৈ। সোমবাৰে নিশাৰে পৰা আঁঠুৰ তলৰ কলাফুলত প্ৰচণ্ড বিষ অনুভৱ কৰাত চিকিৎসকৰ পৰামৰ্শ লয় কৃষক নেতাগৰাকীয়ে। চিকিৎসকৰ পৰা জানিব পৰা মতে সোঁ ভৰি আঙুলি ফাকত তেজ গোট মৰাত ঘা প্ৰত্যক্ষ কৰাৰ লগতে ভৰিৰ নিম্নাংশ ফলি যোৱাৰ বিষয়টো প্ৰত্যক্ষ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি হ'বলৈ তেওঁ পৰামৰ্শ দিয়ে। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ ফলত চিকিৎসকে সংক্ৰমণৰ ফলতে এনে হোৱা বুলি জানিবলৈ দিছে আৰু লগতে জনায় যে সংক্ৰমণ দূৰ কৰাৰ কাৰণে অধিক সময়ৰ প্ৰয়োজন হ'ব। বৰ্তমানে কৃষক নেতাগৰাকী আদিবা হস্পিটেলত চিকিৎসাধীন হৈ আছে।